নমস্কাৰ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅলৈ আৰু মই বৰ্তমান ঘৰত আছো ঘৰত মানে পাঠশালাত আছো জানেই মোৰ ঘৰ পাঠশালাত আৰু যদি কোৱা হয় যে নাট্যনগৰী বুলি ক'লে পাঠশালাকে জনা যায় আৰু আজি সেই নাট্যনগৰীত একদম উৎসৱমুখৰ পৰিৱেশ কাৰণ ইয়াতে নাটক চলি আছে কোহিনুৰ থিয়েটাৰ আবাহন থিয়েটাৰ সকলোবিলাক ইয়াতে আহে প্ৰথমতে আৰু কোহিনুৰ থিয়েটাৰৰ জন্ম ইয়াতে আবাহন থিয়েটাৰৰ জন্ম ইয়াতে গতিকে আৰু আজি মই চাবলৈ যাম কোহিনুৰ থিয়েটাৰ এখন এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাটক চম্পক শৰ্মাৰ দ্বাৰা ৰচিত আৰু তপন লহকৰ দেৱৰ দ্বাৰা পৰিচালিত নাট অৰ্ধনাৰী খুব জনপ্ৰিয় নাটকখন সকলোৰে মুখে মুখে ইতিমধ্যে প্ৰচাৰ হৈছে নাটকখনৰ কথা গতিকে মই আজি যাম অৰ্ধনাৰী চাবলৈ গতিকে কেনেকুৱা হয় কি হয় গোটেইখিনি ভিডিঅ'ৰ দ্বাৰা জনাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া বৰ্তমান বুলক নাটকৰ পৰিৱেশলৈ বুলক তো নাটক আৰম্ভ হ'ব অলপ দেৰি আছে সেই কাৰণে বুলক ভিতৰলৈ দেখুৱা আৰু এইখন ছবিখন যে দেখিছে অংকিতা শইকীয়া এক্ট্ৰেছ এইখন এখন অকা ছবি আৰু ইয়াত মঞ্চত দেখা পাব আৰু লগতে মানুহ আহিব ধৰিছে আৰু মানে লাহে লাহে বাহ বহু মানুহ হ'ব আজিও তো এইখন গাড়ী আপোনালোকে দেখা পাব এই পিনে আগুৱাই এনেকৈ যাব একদম এই গাড়ী তো আপোনালোকে এইবিলাক দেখা পায় নাটকৰ এইবিলাক যোনবিলাক কাঠৰ হয় আৰু লগতে এইখন এখন হৈছে ফল মূলৰ দোকান আপোনালোকে দেখাব মঞ্চত আৰু ইয়াতে মিউজিকৰ কাৰণে সব ৰেডি হৈ আছে সাজু হৈ উঠিছে প্ৰায় আৰু এই পিনে হৈছে মেইন বস্তু আমাৰ মেকআপ ঘৰটো য'ত অভিনেতা অভিনেত্ৰীসকলে ইয়াতে মেকআপ লৈ ড্ৰেছ পাতি সকলোবিলাক আছে এইবিলাক ধুনীয়াকৈ মেকআপ লৈ আছে সকলোবিলাকে আৰু আজিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অৰ্ধনাৰী হোৱা এয়া হৈছে আমাৰ কৃষ্ণমণি নাথ ডাঙৰীয়া খুব ধুনীয়া অভিনয় কৰিছে আৰু তেখেতে ধুনীয়াকৈ মেকআপ লৈ আছে যিহেতু অৰ্ধনাৰী হ'ব লাগিব অলপ মেকআপটো বেলেগ ধৰণৰ হ'ব গতিকে ধুনীয়াকৈ মেকআপ লৈ আছে সকলোবিলাকে আৰু এই আমাৰ মাজত আছে বিশিষ্ট সমাজকৰ্মী গিৰিধৰ চৌধুৰী ডাঙৰীয়া আৰু কোহিনুৰ থিয়েটাৰৰ পৰিচালনাৰ দায়িত্বত থকা অনিল ডেকা ডাঙৰীয়া গতিকে তেওঁলোকৰ পৰা কোহিনুৰ থিয়েটাৰৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম 1963 চনত এই পাঠশালাতে ভ্ৰাম্যমানৰ জন্ম দিছিল ঐশ্বত লহকৰ ডাঙৰীয়াই আৰু এই ভ্ৰাম্যমানক নতুন ৰূপ দিছিল কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰদেৱে আৰু এই যে কোহিনুৰ থিয়েটাৰ আমাৰ বজালীৰ আচলতে স্বাভিমান আৰু কোহিনুৰ থিয়েটাৰৰ জৰিয়তে হয়তো সমগ্ৰ বজালীক আজি সকলোৱে চিনি পোৱা হৈছে ইয়াত আবাহন থিয়েটাৰো আছে বা অন্যান্য নাট্যদলো আছে কিন্তু কোহিনুৰৰ যিটো মৰ্যাদা কোহিনুৰৰ যিটো আমি ইয়াত পাইছোঁ গতিকে এইটো আমি বিশেষভাৱে ল'বই লাগিব আজি কোহিনুৰ থিয়েটাৰে ইয়াত 6ষ্ঠ নিশা এতিয়া দৰ্শক বীৰ দি বাট নোপোৱা অৱস্থা এটা হৈ পৰিছে ইয়াত প্ৰথম নাটকখন আছিলে বিষ্ণুপ্ৰিয়া আজিৰ যিখন নাটক এইখন অৰ্ধনাৰী আৰু অৰ্ধনাৰী এক ব্যতিক্ৰম চৰিত্ৰৰে ব্যতিক্ৰমধৰ্মী নাটক এখন যিখন নাটকক নেকি সম্পূৰ্ণ কাহিনীটো এটা ব্যতিক্ৰম ধৰণে উপস্থাপন কৰিছে আৰু নাটকৰ প্ৰতিটো দিশে সুন্দৰভাৱে উপস্থাপন কৰিছে যাৰ কাৰণে নেকি আজি মানুহৰ মুখে মুখে হৈ পৰিছে অৰ্ধনাৰী কি ধৰণৰ কি কাহিনী বা কেনেকুৱা ধৰণে নাটকখন উপস্থাপন কৰিছে এইখিনি চোৱাৰ মানসিকতাৰে সকলোৱে আগবাঢ়ি আহিছে গতিকে আমি কোহিনুৰৰ জৰিয়তে হওক বা এই নাটকৰ যিটো আমাৰ বজালীৰ স্বাভিমান ইয়াৰ জৰিয়তে সমগ্ৰ অসমকে আমি মেছেজ দিব বিচাৰিছোঁ যাতে এই নাটকখন সকলোৱে আঁকোৱালি লয় আৰু সকলোৱে অন্তত চাই ইয়াৰ এটা ব্যতিক্ৰমধৰ্মী চৰিত্ৰ পাব পাৰিব আৰু আমাৰ যি ভ্ৰাম্যমান এই ভ্ৰাম্যমান পৃথিৱী বিখ্যাত ভ্ৰাম্যমান এই ভ্ৰাম্যমানৰ জৰিয়তে অকল অসমক চিনি পোৱাই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ তথা সমগ্ৰ বিশ্বতে এই ভ্ৰাম্যমান এক ব্যতিক্ৰমী ভাগ্যমান আৰু ভাগ্যমান থিয়েটাৰ সকলোৱে উপভোগ কৰক ভ্ৰাম্যমানৰ জৰিয়তে আমি এই অঞ্চলটোক চিনাকিয়েই নহয় সমগ্ৰ অসমকে এক বিশেষভাৱে যাতে আগুৱাই লৈ যায় এইটো এটা থলুৱা উদ্যোগ আৰু এই উদ্যোগটোৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহক প্ৰথম কথা হ'ল কোহিনুৰ মানে ৰতন লহকৰ মোৰ দৃষ্টিত আৰু ৰতন লহৰ মানে কোহিনুৰ অৰ্থাৎ আমি কোহিনুৰৰ মাজেদি ৰতন লহৰক পাওঁ যদিও ৰতন লহৰৰ মৃত্যু হৈছে তথাপিতো অসমৰ প্ৰত্যেকগৰাকী যিবিলাকে নাট্যপ্ৰেমী ৰাইজ আটাইয়ে কোহিনুৰ থিয়েটাৰ বুলি ক'লে ৰতন লহৰৰ কথাটোৱে সদায় মনলৈ আনে আৰু তেওঁলোকে এই নাটকৰ জৰিয়তে ৰতন লহৰক দেখা পায় আমি এই দুবছৰে যদিও কোভিডজনিত কাৰণত কোহিনুৰ থিয়েটাৰ বন্ধ হৈ আছিল
আমি এইবাৰ আমাৰ যুৱ প্ৰযোজক তপন লহকৰে যি উদ্যোগৰে ইয়াক আগবঢ়াই নিবলৈ বিচাৰিছে আমি তেওঁক স্বাগত জনাইছোঁ। আৰু অসমবাসীলৈ আমাৰ এইটোৱে অনুৰোধ যে অসমৰ যিটো সংস্কৃতি এই সংস্কৃতিৰ মেইন গুৰি ধৰোঁতা আছিল কোহিনুৰ থিয়েটাৰ। আৰু এই কোহিনুৰ থিয়েটাৰে যদিহে বাচি থাকে তেতিয়াহ'লে অসমৰ সংস্কৃতি আৰু এধাপ আগুৱাই যাব। আৰু কোহিনুৰৰ মাজেদি আপোনালোকে ৰতন লহৰক বিচাৰি পাব। এই যে নাটক ব্যতিক্ৰম ধৰ্মী হৈছে আমাৰ উপৰোক্ত বক্তা আমাৰ চৌধুৰীদেৱে কৈছে, এই বিষয়ে মই বিশেষ ক'বলৈ নাযাওঁ। মুঠৰ ওপৰত কথা হ'ল সুন্দৰ নাটক পৰিৱেশন কৰিছে। আমাৰ যদিও শিল্পীসকল বেছি দামী শিল্পী নহয়, তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে আৰু অসমৰ ৰাইজক তেখেতসকলে এটা ভাল উপহাৰ দিবলৈ আগবাঢ়িছে। এইখিনিয়ে মোৰ ক'ব লগা। জানো মোৰ মনত নাই যে মই মন কৰা নাছিলো লৰা হেৰুৱাৰ চিন্তাত মই মানুহটো আধা বলিয়াৰ দৰে হৈ আছো। গতিকে ক'ত দিয়া আচৰিকা কৰ্মত মই দানা বেয়া নাপাব প্লিজ বাইদেউ, আপোনাৰ ফোন নম্বৰটো দিব নেকি? দুটামান অতি গুৰুত্বপূৰ্ণ কথা পাতিব লগা আছে। চৰি, বেয়া নাপাব। এই সপ্তম ৰজনীত আমি আপোনালোকলৈ সগৌৰৱেৰে পুনৰ নিবেদন কৰিম আমাৰ এইটো বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাট অসমৰ জনপ্ৰিয়
তো আমাৰ লগত কোন আছে দেখা পাইছে যিসকলে অৰ্ধনাৰী মানে চাইছে গম পাইছে অৰ্ধনাৰী আছে মোৰ লগত বৰ্তমান আৰু খুব চেলেঞ্জিং কেৰেক্টাৰ এটা এফালে পুৰুষ এফালে অৰ্ধনাৰী কেনেকে মানে কি বুলি ক'ব আৰু বহুত ভাল লাগিছে বহুত ধুনীয়া অভিনয় কৰিছে নাটকখন তুমি চালাই চালো নাটকখনত দেখিলাই যোৱাকালিও চালো আজিও চালো যোৱাকালিও চালা আজিও চালা তাৰপিছত ভাল পাইছাই আৰু যিমানখিনি পাৰো কষ্ট কৰিছো আমন টেমাটো আমন তেলটো দিবা গতিকে হেৰি অলপ চেলেঞ্জিং কেৰেক্টাৰ পঢ়িবলগীয়া হৈছে ষ্টাডি কৰিবলগীয়া হৈছে এতিয়া যিখিনি কৈছো সেইখিনি সৰ্বস্ব নহয় আৰু বহুত মোৰ কৰিবলগীয়া আছে যথেষ্টখিনি কৰিবলগীয়া কাম আছে ভাল পাব দৰ্শকে নিশ্চয় আৰু খুব ভাল লাগিছে গতিকে ৰাইজক কি ক'ব অৰ্ধনাৰী চাবলৈ আহ্বান জনাম এইটোতো আজিকালি চবেই কয় যে আমাৰ নাটক ভাল হৈছে আপোনালোকে আমাৰ নাটকখন চাবলৈ আহক মই নকওঁ নহয় কোহিনুৰ একক আৰু অনন্য কোহিনুৰ নিজস্ব এখন আসন আছে আৰু কোহিনুৰ সদায় ভাল নাটক হয় ভাল নাটক দান দিয়ে ভাল নাটক উপহাৰ দিয়ে আৰু ভাল নাটক যে কোহিনুৰ উপহাৰ দিয়ে এই কোহিনুৰ যে ভাল নাটক উপহাৰ দিয়ে এই কথাটো এই 3টা দিনত প্ৰমাণো হৈ গ'ল কাৰণ বিষ্ণুপ্ৰিয়া আৰু আমাৰ অৰ্ধনাৰীয়ে প্ৰমাণ আকৌ এবাৰ পুনৰবাৰ কৰি দিলে গতিকে অসমবাসী দৰ্শকে গম পাইছেই তথাপি তেওঁলোকক মই অনুৰোধ জনাই কৈছো আৰু ভাল নাটক আপোনালোকে কোহিনুৰ মঞ্চত পাব থেংক ইউ আৰু নাটক চাই আহি পালো ঘৰ সঁচাকৈ বহুত ধুনীয়া নাটক এখন তাৰ ষ্টৰি হওক এক্টিং হওক বহুত ধুনীয়া আৰু বহুতে ভাবি আছিল যে অৰ্ধনাৰী ধৰক চাউথৰ পৰা হয়তো কপি কৰিছে বা তেনেকুৱা বহুতৰ ধাৰণা এটা আছিলে কিন্তু সম্পূৰ্ণ এইটো ভুল ধাৰণা একদম সম্পূৰ্ণ বেলেগ কাহিনীৰে গতিকে আপোনালোকে চাওক খুব ধুনীয়া নাটক এখন আৰু মানে আপোনালোকে চাই উঠি ক'ব লাগিব যে ভাল নাটক এখন উপহাৰ দিছে বা ভাল নাটক এখন চালো গতিকে আপোনালোকৰ যেতিয়া ওচৰত যাব কোহিনুৰ থিয়েটাৰ আপোনালোকে সকলোৱে চাওক আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো যদি ভাল পাইছে তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো তেন্তে পেজটো ফলো কৰিব নাপাহৰিব তো বাই বাই